গাঁৱৰ যি ৰাইজৰ যিখিনি বিধান তোলাৰ লগতে ভূঁই ৰোৱা সেই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰি বহুত ভাল লাগিছে। কাৰণ আমি UPPL হিচাপে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৰাইজৰ লগত যিহেতু চৰকাৰ গঠন কৰিলোঁ আৰু ৰাইজৰ লগত থাকি আমি কামটো যিহেতু কৰি যাব লাগিব, সেইকাৰণে এতিয়া বাৰিষাৰ দিন, বাৰিষাৰ ভিতৰত আমি যে অফিচিয়েলি যিহেতু বেছিকৈ কাম নাথাকে, সেইকাৰণে ৰাইজৰ লগত সহযোগ কৰিম বুলি মই তেওঁলোকৰ আৰু এতিয়া উপস্থিত হৈছোঁ। আৰু আশা কৰোঁ তেওঁলোকৰ যি চাপৰ আয়োজন, গাহাই আয়োজন বুলি কয় বড়োত, এই চাপৰ আয়োজনটো 10 বিঘা তেওঁলোকে আজি ভূঁই ৰুব। সেই ভূঁই ৰোৱাটো যাতে মা লক্ষীৰ কামনাৰ যাতে ভালে ভালে চবে ভালদৰে উঠি আহি আমাৰ ৰাইজক যাতে সহায় কৰে, সেইটো মই কামনা কৰিছোঁ। আৰু আমাৰ অসমে যিহেতু কৃষিজীৱী দেশ আৰু 80% মোটামুটি মানুহে যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ আমাৰ ট্ৰাইবেল এৰিয়া যিহেতু আমি বছৰৰ কাৰণে বাৰিষা দিনত এই 2-3 মাহটো কষ্ট কৰি নিজৰ খোৱাৰ যিখিনি প্ৰস্তুতিটো সদায় কৰি লওঁ। আৰু সেই মৰ্মে আজি ইয়াতে ৰাইজে কৰিছে আৰু এই কৰাৰ সময়ত মই উপস্থিত হৈ বহুত ভাল লাগিছে। কৃষকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰখনে বিভিন্ন পদক্ষেপ হাতত লৈছে। ব্যতিক্ৰমভাৱে আপোনালোকক আচলতে খেতিপথাৰত নমাই কৰিছে, কেনেধৰণে আগুৱাই নিয়াৰ পৰিকল্পনা কৃষকসকলৰ? হয়, নিশ্চয়। আমি বিটিআৰ চৰকাৰ হিচাপে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কৃষিৰ লগত জড়িত যিমানখিনি আঁচনি তৈয়াৰ কৰিব লাগে তেখেতে এইবাৰ বাজেটত ধৰিছে তেখেতে। আৰু আগতো আমি এটা ফাৰ্ম মেচিনাৰী হিচাপে প্ৰতিটা VCDCত এখন ট্ৰেক্টৰ দিয়াৰ কাৰণে যিখিনি প্ৰকল্প আছিল, আৰু এবাৰ আমি সেইটো VCDC ৱাইজত দিয়া নাই যদিও ব্লক ৱাইজত আমি দিছোঁ। আৰু আশা কৰোঁ আগন্তুক যি বাজেট আছে সেই বাজেট মৰ্মে আমি প্ৰতিটা VCDCত মেচিনাৰী যি VCDC বনোৱাৰ কাৰণে যিখিনি প্ৰচেষ্টা, মানে কৃষি প্ৰযুক্তি যিখিনি মেচিন আছে সেই মেচিনটো দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। যোৱা বছৰ নিশ্চয় আপোনালোকে দেখা পাইছে মহিলাসকলে যিহেতু চবতো পিছ পৰি নাথাকে তেওঁলোকে, সেইকাৰণে তেওঁলোকক যি মিনি ট্ৰেক্টৰ, সৰু ট্ৰেক্টৰ গড় হিচাপে বা ব্যক্তিগতভাৱে হিচাপে আমি যোৱা 3-4 মাহমান আগত ইলেকশ্যনৰ আগত আমি ট্ৰেক্টৰ দিছিলোঁ। আৰু ইয়াৰ লগতে স্প্ৰে মেচিন, যি গাছ কাটাৰ যিখিনি মেচিন আছে আৰু সৰু ট্ৰেক্টৰ সেইবিলাক আমি আমাৰ তৰফৰ পৰা দিয়া হৈছে। আৰু কম সময়ৰ ভিতৰতে আমি কৃষিসকলক বা কৃষি কৰাসকলক উৎসাহ দিয়াৰ কাৰণে এটা প্ৰতিটা সমষ্টিত এটা নাৰ্চাৰী কেম্প বনোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি প্ৰাকৃতিকক সহায় কৰাৰ লগতে আমি উঠি অহা নতুন প্ৰজন্মই যাতে অলপ নিজৰ স্বাৱলম্বী কৰি জীয়াই থাকিব পাৰে, সেইকাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। আমি কৃষি কাৰ্যত দেখিছোঁ যে MCL-জনে অৰ্থাৎ পাৰিষদজনৰ আজি যিটো আমি পৰিৱেশ দেখিলোঁ, সেই পৰিৱেশত দুটাকৈ বিধানৰ চাপা কঢ়িয়াই অনা দেখিছোঁ। ইয়াৰ পৰা কি বুজা যায় যে আপুনি পূৰ্বতে খেতিৰ লগত জড়িত আছিল? খেতি আগত যেতিয়া ঘৰত কৰা আছিল সেই সময়ত মই জড়িত আছিলোঁ। আৰু যেতিয়া আমাৰ কপিলাবাৰী ফাৰ্ম আছিল, সেই ফাৰ্মত আমি 100 বিঘালৈকে কৰা আছিলোঁ আগতে, প্ৰফেচনেল হিচাপে নহ'লেও বতৰৰ যিহেতু এটা উৎসাহ, সেই উৎসাহৰ লগত আমি একেলগে খাপ খোৱাৰ কাৰণে অসমত যিমানখিনি প্ৰতিটা ঘৰ আছে তেওঁলোকে যিহেতু আগৰ সময় কৰা আছিল, সেই সময় ময়ো কৰা আছিলোঁ। আৰু আশা কৰোঁ এই প্ৰেক্টিছটো আমাৰ এতিয়ালৈকে পোৱা নাই, একেবাৰে এক্সপাৰ্ট বুলি মই কৈ লোৱা নাই, তথাপিও যিহেতু জড়িত আছিল আমি খেতিৰ লগত, সেইকাৰণে খেতিৰ লগতে আমি এতিয়াও আগবাঢ়ি আহিছোঁ। আৰু ইয়াৰ দ্বাৰাইদি যিহেতু উঠি অহা নতুন প্ৰজন্মক সেইটোৱে মই ক'ব খুজিছোঁ, বা আমাৰ ৰাইজসকলক সেইটোৱে ক'ব খুজিছোঁ, যাতে আমাৰ ৰাইজে কৃষিটো এটা জীৱন যাপনৰ যদি আমি প্ৰফেচনেল হিচাপে কৰি লওঁ, বা উঠি অহা নতুন প্ৰজন্মই এনেকুৱা বেকাৰ আছে এতিয়া মোবাইলৰ পৰা, বাইকৰ পৰা, নিচাযুক্ত সেৱন কৰাৰ পৰা বহুত বেয়া কামৰ লগত উঠি অহা নতুন প্ৰজন্ম এতিয়া জড়িত হৈ থাকে। তেওঁলোকে যিহেতু উচ্চ শিক্ষা লোৱা অলপ বুজি পালে তেওঁলোকে ভালদৰে বুজি পায়, অলপ কৈ দিলে বা অলপ এৱাৰনেছ পালে তেওঁলোকে বুজি পায়। সেইকাৰণে তেওঁলোকক মই অনুৰোধ কৰিব খুজিছোঁ, যাতে ঘৰৰ অন্তত পৰিয়ালক, ৰাইজক, নিজক যাতে অলপ ব্যস্ত ৰাখি তেনেকুৱা উৎসাহেৰে আমি কামটো কৰি গ'লে আগৰ দিনত যেনেকৈ কৃষিসকলে গম পোৱা আছিল, এতিয়া আজিৰ যুগৰ ল'ৰা ছোৱালীকেইটা পৰা যিহেতু তেওঁলোকে যদি আগবাঢ়ি আহে নিশ্চয়কৈ আৰু বেছি তেওঁলোকে গম পাব আৰু ভালদৰে কৰিব পাৰিব। এতিয়া আমি শুনো আগত 10 মন, 15 মন, 18 মন হোৱা আছিল, কিন্তু তেওঁলোকে যদি ইচ্ছাকৃতভাৱে যদি ভালদৰে বুজি পাই যদি কামবিলাক কৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে 20-25 বিঘাটো আমাৰ আজাদিকৈ পাব। আৰু ফাৰ্মতো আপোনালোকে নিশ্চয় গম পায় 20-ৰ পৰা 25 মনলৈকে পায় 1 বিঘাত। আৰু আজি আমাৰ উত্তৰ অঞ্চলত এই চাপৰ আয়োজন বহুত গাঁৱত চাপৰ আয়োজনটো কৰে, আৰু চাপৰ আয়োজনৰ পৰা যিখিনি 20-25 মন হোৱা 1 বিঘাত সেইটো অজস্ৰ ৰাইজে ফল পাইছে। আৰু ইয়াৰ কাৰণে আমাৰ অঞ্চলৰ বেছিভাগে চাপৰ আয়োজনটো কৰে আৰু সেইখিনি।